কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত বহিৰাজ্যৰ নাৰী সৰবৰাহকাৰীৰ কবলৰ পৰা মেঘালয়ৰ এগৰাকী যুৱতীক আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ছ'চিয়েল মিডিয়া ফেচবুকত এমাহ পূৰ্বে চিনাকি হোৱা যুৱতীগৰাকীৰ প্ৰেমৰ জালত পেলাই বিয়া পতাৰ প্ৰলোভনেৰেই বহিৰাজ্যলৈ লৈ যোৱাৰ চেষ্টা চলাইছিল এই নাৰী দেহ সৰবৰাহকাৰী কেইজনে। বুধবাৰ দিনা আৰক্ষীয়ে অসম-বংগ সীমান্ত অতিক্ৰম কৰাৰ পূৰ্বে BR11 PB 2156 নম্বৰৰ এখন স্কৰপিঅ' বাহনত তালাচী চলাই এই ঘটনা উদ্ঘাটন কৰিবলৈ সক্ষম হয়। এই ঘটনাৰ লগত জড়িত বিহাৰৰ পূৰ্ণিয়া জিলাৰ পিংকি দেৱী সহ ৰোহিত কুমাৰ, ৰাজীৱ কুমাৰ, অশ্বিনী বইতা সম্প্ৰতি গোসাইগাঁও আৰক্ষীৰ জিম্মাত আছে। ঘটনা সম্পৰ্কে গোসাইগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মন্টুৰাম বৰাই এনেদৰে কয়। এটি এখন বিহাৰ নম্বৰৰ BR11 PB 2156 নম্বৰ এখন স্কৰপিঅ' আহিলে। তাত এজনী মহিলা, তিনিজন ল'ৰা আৰু এজনী ছোৱালী আহিলে। আমি তেওঁলোকক ৰাখি ক'ত যাব, ক'ৰ পৰা আহি সোধ-পোছ কৰাত তেওঁলোকে সঠিক উত্তৰ দিব নোৱাৰিলে। চাৰিজনৰ কথা নিমিলে, কোনেও কাৰো নাম নাজানে, কোনেও কাৰো এড্ৰেছ নাজানে। যেতিয়া কথাৰ বিসংগতি দেখিলোঁ, তাৰপিছত আমি তেওঁলোকক থানালৈ লৈ আহিলোঁ। থানালৈ লৈ অহাৰ পিছত ভালকৈ সোধ-পোছ কৰি গম পালোঁ যে এজনী ছোৱালী ভিক্টিম লৈ আহিছে মেঘালয়ৰ পৰা লৈ আহিছে তেওঁলোকে বিহাৰলৈ লৈ যাব। তেওঁলোকৰ কোনো মাক বাপেকে নাজানে। তেতিয়া আমি মৌচুমীৰ পৰা নাম্বাৰ লৈ পেলাই তেওঁৰ বাপেকৰ লগত কথা পাতিলোঁ। কথা পতাত দেউতাকে ক'লে যে না, মোৰ ছোৱালীটো তাত গৈছে, মই গমেই নাপাওঁ। তাৰপিছত তেওঁলোকক খবৰ দিলোঁ, তেওঁলোক আহিলে। আহি এতিয়া FIR দিলে। তাৰপিছত গম পালোঁ যে তেওঁলোকে বিক্ৰী কৰাৰ উদ্দেশ্যেৰে তেওঁলোকে মেঘালয়ৰ পৰা ছোৱালীজনী বিহাৰলৈ লৈ গৈ আছিলে। বিয়া পতাৰ উদ্দেশ্যৰে আনিছিলে, কিন্তু তাৰ ল'ৰাটোৰ নামটোৰ বাহিৰে আনকি টাইটেলটোও নাজানে। মানে একমাহৰ আগত ফেচবুক যোগে তাৰ লগত চিনাকি হৈছিলে আৰু কালিয়ে প্ৰথম দেখিলে, আৰু প্ৰথম দেখাৰ দিনাই সেইটা প্ৰিপেয়াৰেশ্যনতে আছে তাইক লৈ যাব কাৰণে। তিনিজন ল'ৰা আৰু এজনী মাইকী মানুহ আমি এৰেষ্ট কৰিছোঁ। নাম কি আছিল? নামকেইটা আছিলে ৰোহিত কুমাৰ, ৰাজীৱ কুমাৰ, পিংকি দেৱী মহিলাজনীৰ নাম, আৰু অশ্বিনী বইতা। বিহাৰৰ ক'ত ঘৰ? এইটো বিহাৰ পূৰ্ণিয়া ডিষ্ট্ৰিক্ট, মাছুৰিয়া ভিলেজ, চাৰ্জি থানা, পূৰ্ণিয়া, বিহাৰ।